বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শিলিগুৰিত বহি পেলাই অফিচ কৰিছিল। 17 বছৰত ইচ্ছা কৰিলে হাগ্ৰামা মহিলাৰী খাম্পা বৰগয়াৰী এই বিপিএফ দলৰ মানুহবিলাকে বিটিআৰ অঞ্চলত শান্তি কৰিব পাৰিলেহেঁতেন। বিপিএফৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰি ল'বলৈও লাখ লাখ টকাৰ ঘুষ দিব লগা হৈছিল। আপোনালোকে একবাৰ ভাত দি আমাক চৰকাৰত আনিলে 5,000তকৈ অধিক চাকৰি দিলো, 8 পইচাও ঘুষ দিব লগা হোৱা নাই। একবাৰ ভোট দিছে আপোনালোকে, আমাৰ চৰকাৰ আনিছে আৰু 3 বছৰ নহওঁতে আমাৰ চৰকাৰখনে এতিয়া বিটিআৰৰ স্থায়ী শান্তি আমি ঘূৰাই আনিছো। আজি যেতিয়া সকলো নিৰাপত্তা পালে মানুহে নিজৰ ইচ্ছা যি কৰিব ইচ্ছা আছে সবে নিজৰ মনৰ ইচ্ছাবিলাক আজি পূৰণ কৰিবলৈ বিভিন্ন কাম কাজ কৰিব পৰা পৰিৱেশ আহিছে। আমি দ্বিতীয় উদ্দেশ্য আমাৰ সফল হ'ল। তৃতীয় উদ্দেশ্য কি আছিলে? তৃতীয় উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে। এটা সময়ত বিটিআৰ অঞ্চলত বিপিএফৰ কুশাসনৰ কাৰণে অপশাসনৰ কাৰণে বড় অনাবড় বিভাজন হৈ গৈছিল। ইফালে বিপিএফৰ দমন নীতি, ভয়ভীত কৰা ৰাজনীতি, আনপিনে নৱসৰণীয়া ডাঙৰীয়াৰ সমাজ বিভাজন কৰা ৰাজনীতি, বড় অনাবড়, ইয়াত সমাজখন বিটিআৰৰ দুভাগ হৈ গৈছিল। ইয়াৰ বিনিময়ত কাৰ লাভ হ'ল? বিপিএফৰ কিছুমান নেতাৰ লাভ হ'ল। নৱসৰণীয়া ডাঙৰীয়াই দুবাৰকৈ MP হ'বলৈ পাৰিলে। ইয়াৰ বাহিৰে সাধাৰণ ৰাইজৰ কি লাভ হ'ল? না ৰাস্তা বনাব পাৰিছে, না দলং বনাব পাৰিছে, না স্কুল কলেজ বনাব পাৰিছে, না সেলফ হেল্প গ্ৰুপক পইচা দিব পাৰিছে, না কি কৰিব পাৰিছে। MP দুবাৰ হ'ল কিন্তু একো কৰিব নোৱাৰিলে। কিন্তু আমাৰ এই সমাজখন য'ত আজি বড়ো, আদিবাসী, সান্থালী, বঙালী, মাইনৰিটি, ৰাজবংশী, ৰাভা, কৰণীয়া চব মিলি একেলগে আছে, গোৰ্খা, এই জনগোষ্ঠীৰ মাজত এটা বিভেদ সৃষ্টি কৰিছিলে। ইয়াৰ বাহিৰে একো কৰিব পৰা নাই। আৰু এই বিভেদ সৃষ্টি কৰা যি পৰিৱেশ আমাৰ চৰকাৰ অহাৰ পিছত আজি পুনৰ আমি সমন্বয় কৰিবলৈ সক্ষম হৈছোঁ। আজি এই মঞ্চত সকলো জনগোষ্ঠীৰ আমাৰ মা বাইদেউসকল আছে, দাদা ভাইসকল আছে। আমি একেলগে থাকিব লাগিব। এখন বজাৰতে যাওঁ, এখন হস্পিটেলতে যাওঁ, এখন স্কুলতে আমাৰ ল'ৰা ছোৱালী পঢ়ে। ইয়াত যদি আমাৰ ল'ৰা ছোৱালী এজনে আনজনৰ মুখত চাব নোৱাৰে, এই ভাৰতবৰ্ষৰ নিচিনা দেশত কেনেকৈ জীয়াই থাকিব? সেইকাৰণে আমাৰ তৃতীয় উদ্দেশ্য আছিল আমাৰ চৰকাৰ গঠন কৰাৰ, যে ইয়াক সমন্বয় কৰিব লাগে। আৰু এতিয়া আমাৰ মাজত সমন্বয় ঘূৰাই আহিছে। আমাৰ তৃতীয় সফল। চতুৰ্থ সফল, আমি এটা সুশাসন গঢ়ি তুলিব লগা আছিলে। বিপিএফৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰি ল'বলৈও লাখ লাখ টকাৰ ঘুষ দিব লগা হৈছিলে। ৰেগুলাৰ চাকৰিটো পোৱা নাই। যিসকল ৰেগুলাৰ চাকৰি এটা দুটা পাইছে, ইহঁতেতো 2 লাখ, 3 লাখ, 4 লাখ টকা ঘুষ দিব লগা হৈছিলে। কিমান গৰীব মানুহে মাটি বিক্ৰী কৰি, গৰু ছাগলী বিক্ৰী কৰি, সম্পত্তি বিক্ৰী কৰি চাকৰি ল'ব লগা হৈছিলে। আৰু আপোনালোকে একবাৰ ভাত দি আমাক চৰকাৰত আনিলে 5,000তকৈ অধিক চাকৰি দিলো, 8 পইচাও ঘুষ দিব লগা হোৱা নাই। এইটো হ'ল সুশাসন। বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই শিলিগুৰিত বহি পেলাই অফিচ কৰিছিল, তাত চেক কাটিছিল, অফিচ চাইন কৰিছিল। কিন্তু এতিয়া আমাৰ অফিচ কোকৰাঝাৰতে হৈ আছে। অফিচাৰবিলাক গুৱাহাটীত নহয়, আমাৰ অফিচবিলাকত বহি পেলাই অফিচাৰবিলাকে ডিউটি কৰিব লগা হৈছে। গতিকে এটা সুশাসন আহিছে। পাব্লিকে বিচাৰিলে, ৰাইজে বিচাৰিলে, এতিয়া অফিচাৰ বিচাৰি পোৱা হৈছে। আগত অফিচাৰ বিচাৰি পোৱা নাছিলে। আমাৰ চতুৰ্থ যিটো উদ্দেশ্য আছিলে, আপোনালোকে একবাৰ ভোট দি অনা চৰকাৰ এটা সুশাসন ব্যৱস্থা আনিবলৈ সক্ষম হৈছে। 3,000 কোটি টকা ধাৰ লুকাই থৈ গৈছিলে বিপিএফৰ চৰকাৰখনে। এই 3,000 কোটি টকা আমি অডিট কৰিলোঁ। আৰু অডিট কৰি কি পালোঁ? 1,500 কোটি টকাৰ যিটো অৰ্ডাৰ দিছে পাৰ্চেল খাই পেলাই, এইটো ফলছ অৰ্ডাৰ আছিলে। কোনো পইচা নাছিলে, এনেই মানুহক 1,500 কোটি টকাৰ অৰ্ডাৰ দি দিছে, ৰাস্তা বনাও, দলং বনাও, কিন্তু পইচা টকা একো নাই। সেই মানুহবিলাকে এতিয়া বহুত বিপদত পৰিছে। এইটো হ'ল বিপিএফে ডাঙৰ এটা পাপ কৰি থৈ গৈছে। আৰু এইবিলাক এতিয়া আমি শুদ্ধ কৰি আছোঁ, কাৰেক্ট কৰি আছোঁ, যাতে অহাকালি কোনোবা চৰকাৰ চলায়, সি যাতে ভাল চৰকাৰ চলাব পাৰে, বিটিআৰত ৰাইজক ভালকৈ সেৱা কৰিব পাৰে। আজি স্কুল কলেজ ঠিকমতে চলি আছে। আমাৰ স্কুলৰ ৰিজাল্ট বহুত ভাল হৈ আহিছে।
আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী এতিয়া বহুতখিনি ডক্টৰ ইঞ্জিনিয়াৰ IAS অফিচাৰ হ'ব পৰা পৰিৱেশ আহিছে। এইটো তেখেতসকলৰ দিনত নহয়, আমাৰ সময়ত আমি চতুৰ্থ সফল। পঞ্চম সফল কি হৈছে, এটা সময়ত ইয়াত ৰাজাৰ দেশ নিচিনা হৈছিলে। যি হাগ্ৰামা মহিলাৰী কয় তাকে শুনিব লাগে। হাগ্ৰামা মহিলাৰীৰ ডাইনা বায়া থকা দাদাগিৰি কেইজনমান থাকে গোসাইগাঁও শ্ৰীৰামপুৰত, ইহঁতে যি কয় তাকে শুনিব লাগে। কিন্তু আমাৰ দিনত কোনো দাদাগিৰি নাই, ইয়াতে চব দাদাগিৰি খতম হৈ গ'ল। ইয়াত চব গণতান্ত্ৰিক অধিকাৰ মানুহে পালে। আগতে কোনোবা যদি ৰুলিং পাৰ্টিৰ এগেইনষ্টত কথা কয়, কোনোবা যদি ৰুলিং পাৰ্টিৰ বিপক্ষে কথা কয়, তাক ধৰি আনি পিটা হৈছিলে, তাক দম দিয়া হৈছিলে, তাক উঠাই অনা হৈছিলে। আমাৰ সময়ত সকলো বাক স্বাধীনতা পাইছে। কোনোবা ৰাতিপুৱা গধূলি মোক যদি ফেচবুকত বেয়া বেয়া লিখে, মই কেতিয়াও তাক দম দিয়া নাই, কেতিয়াও তাক ধমকি দিয়া নাই, কেতিয়াও তাক উঠাই অনা নাই। বাক স্বাধীনতা সকলোকে দিয়া হৈছে, এইটো সকলোৰে গণতান্ত্ৰিক অধিকাৰ। আদি পাৰ্টিচিপেটৰী ডেমক্ৰেচি হৈছে, চবে অংশগ্ৰহণ কৰিব পাৰিছে। এইটো হ'ল বিটিআৰ অঞ্চলৰ ৰাইজৰ পঞ্চম সফলতা। ইয়াৰ পিছত চাওক, উন্নয়ন বুলি ক'লে আগত একো নাছিলে। আজি আমাৰ অঞ্চলত ভাল ভাল স্কুল নিৰ্মাণ হৈছে, ভাল ভাল কলেজ, আৰু সেইকাৰণে মই ৰাজনীতি কৰাৰ মোৰ কোনো উদ্দেশ্য নাছিলে। দীঘলীয়া সময় মই ছাত্ৰ সংগঠনত আছিলোঁ, সমাজৰ লগত থাকি কাম কৰিছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ ৰাজনৈতিকভাৱে পৰিৱৰ্তন কৰিব নোৱাৰিলে এই অঞ্চলত স্থায়ী শান্তি নাহিব, তেতিয়া আমি সকলো মিলি ইয়াত পৰিৱৰ্তন আনিবৰ কাৰণে কাম কৰিলোঁ। এই অঞ্চলৰ ৰাইজেও বহুতে BPFক ভোট দিছিলে। 3বাৰকৈ ভোট দি 17 বছৰ BPFক চৰকাৰ ইয়াত বনাবলৈ দিছিলে। কিন্তু 3বাৰকৈ ভোট দি 17 বছৰ শাসন কৰা BPFৰ সময়ত অশান্তি, বিভিন্ন মানুহৰ জীৱনলৈ ভয় শংকা, জুৱা মদ ভাং উদ্ভাণ্ডলি ভয়ভীত কৰা এটা পৰিৱেশ আছিলে। আৰু এই গোটেই পৰিৱেশ সলনি হ'ল যেতিয়া 2020 চনত আমাৰ চৰকাৰ আহিল। এতিয়া BPFৰ মানুহবিলাক ক'ব বিচাৰে যে আমি বিফল হৈছোঁ, তেখেতসকলে হেনো সফল হৈছিলে। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতসকলে স্পষ্টকৈ কওক, আমি ক'ত বিফল হৈছোঁ, তেখেতসকলে ক'ত সফল হৈছে। 17 বছৰত ইচ্ছা কৰিলে হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী, এই BPF দলৰ মানুহবিলাকে বিটিআৰ অঞ্চলত শান্তি গঢ়িব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে ইচ্ছা নকৰিলে। আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিলে, আপোনালোকে একবাৰ মাত্ৰ ভোট দি UPPL BJPৰ চৰকাৰ আনিছে, মাত্ৰ একবাৰ। 3বাৰ BPFক ভোট দিছিল, একবাৰ ভোট দিছে আপোনালোকে, আমাৰ চৰকাৰ আনিছে। আৰু 3 বছৰ নহওঁতে আমাৰ চৰকাৰখনে এতিয়া বিটিআৰৰ স্থায়ী শান্তি আমি ঘূৰাই আনিছোঁ। বিটিআৰত কোনো অশান্তি নাই। একবাৰ ভোট দিছে আপোনালোকে, চবে নিৰাপত্তা পাবলৈ সক্ষম হৈছে। এই গোসাইগাঁও শ্ৰীৰামপুৰ বিভিন্ন অঞ্চলত মানুহে গাঁৱলৈ যাবলৈ ভয় কৰিছিলে, এটা গাঁৱৰ পৰা আনটো গাঁৱলৈ যাবলৈ ভয় কৰিছিলে। কিন্তু যেতিয়া আমাৰ চৰকাৰ আহিল, এতিয়া দিনত মাত্ৰ নহয়, ৰাতিতো মানুহ খোলাকৈ ওলাব পাৰে, মটৰচাইকেল লৈ ওলাব পাৰে, কোনো ভয় নকৰে। সেই সময়ত আমি এই কোকৰাঝাৰৰ পৰা যেতিয়া বেংগললৈ যাওঁ, ঠিক 6টা বাজিলে আমাৰ দোকান পোহৰ বন্ধ হয়। ঠিক বেংগল বৰ্ডাৰ পাৰ হোৱাৰ লগে লগে ৰাতি 10টা 11টাতো দোকান পোহৰ খোলা থাকে, আপোনালোকে ভালকৈ জানে শ্ৰীৰামপুৰ মানুহবিলাকে। আৰু এতিয়া অকল বেংগল নহয়, আমাৰ ইয়াতো 10-11টালৈকে দোকান খোলা থাকিব পৰা হৈছে। এইটো এই নিৰাপত্তা আজি মানুহৰ মাজত আহিছে। মহিলাৰীৰ চৰকাৰ আছিলে, সেই সময়ত দুৰ্গা পূজা পাতিবলৈ মানুহবিলাকে ভয় খাইছিলে যে কিবা এটা গণ্ডগোল হ'ব নেকি। ইয়াত দিৱালী পাতিবলৈ ভয় কৰিছিলে যে কিবা এটা ঘটনা হ'ব নেকি। আমাৰ বিভিন্ন ৰীতি নীতি সংস্কৃতিবিলাক ভালকৈ উদযাপন কৰিবলৈও আমি ভয় কৰিছিলোঁ এটা সময়ত। কিন্তু আজি মই এই 3টা বছৰত দেখিলোঁ যে ইয়াত দুৰ্গা পূজা, দিৱালী, যিমান যি আহে, ছট পূজাৰ পৰা আদি কৰি খুব ভালকৈ উদযাপন হৈছে। আমাৰ চান্তালীসকলৰ দাচাই ফেষ্টিভেল, হুল ফেষ্টিভেল, এইবিলাক খুব ভালকৈ উদযাপন হৈছে। সকলো বিহু ফাংচন খুব ভালকৈ উদযাপন হৈছে।
আৰু আমাৰ বৈশাগুৰ পৰা আদি কৰি প্ৰত্যেকটো প্ৰগ্ৰাম খুব সুন্দৰকৈ উদযাপন হৈছে। আমি মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ আৰু যেতিয়া মানুহৰ জীৱনত কিবা এটা ভাবুকি আহে, অশান্তি আহে, ভয় শংকা আহে, তেতিয়া আমাৰ সকলোৰে জীৱনটো আমি বহুত কঠিন হয়। আৰু এটা সময়ত বিটিআৰ অঞ্চলত যেতিয়া BPFৰ শাসন আছিলে, সেই সময়ৰ মানুহৰ জীৱন বহুত কঠিন আছিল। আৰু সেইকাৰণে মই ৰাজনীতি কৰাৰ মোৰ কোনো উদ্দেশ্য নাছিলে। দীঘলীয়া সময় মই ছাত্ৰ সংগঠনত আছিলোঁ, সমাজৰ লগত থাকি কাম কৰিছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ ৰাজনৈতিকভাৱে পৰিৱৰ্তন কৰিব নোৱাৰিলে এই অঞ্চলত স্থায়ী শান্তি নাহিব, তেতিয়া আমি সকলো মিলি ইয়াত পৰিৱৰ্তন আনিবৰ কাৰণে কাম কৰিলোঁ। এই অঞ্চলৰ ৰাইজেও বহুতে BPFক ভোট দিছিলে। 3বাৰকৈ ভোট দি 17 বছৰ BPFক চৰকাৰ ইয়াত বনাবলৈ দিছিলে। কিন্তু 3বাৰকৈ ভোট দি 17 বছৰ শাসন কৰা BPFৰ সময়ত অশান্তি, বিভিন্ন মানুহৰ জীৱনলৈ ভয় শংকা, জুৱা মদ ভাং উদ্ভণ্ডালি ভয়ভীত কৰা এটা পৰিৱেশ আছিলে। আৰু এই গোটেই পৰিৱেশ সলনি হ'ল যেতিয়া 2020 চনত আমাৰ চৰকাৰ আহিল। এতিয়া BPFৰ মানুহবিলাক ক'ব বিচাৰে যে আমি বিফল হৈছোঁ, তেখেতসকলে হেনো সফল হৈছিলে। মই প্ৰশ্ন কৰিব বিচাৰিছোঁ যে তেখেতসকলে স্পষ্টকৈ কওক, আমি ক'ত বিফল হৈছোঁ, তেখেতসকলে ক'ত সফল হৈছে। 17 বছৰত ইচ্ছা কৰিলে হাগ্ৰামা মহিলাৰী, খাম্ফা বৰগয়াৰী, এই BPF দলৰ মানুহবিলাকে বিটিআৰ অঞ্চলত শান্তি কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে ইচ্ছা নকৰিলে। আমাৰ চৰকাৰ গঠন কৰাৰ একমাত্ৰ উদ্দেশ্য আছিলে, আপোনালোকে একবাৰ মাত্ৰ ভোট দি UPPL BJPৰ চৰকাৰ আনিছে, মাত্ৰ একবাৰ। 3বাৰ BPFক ভোট দিছিল, একবাৰ ভোট দিছে আপোনালোকে, আমাৰ চৰকাৰ আনিছে। আৰু 3 বছৰ নহওঁতে আমাৰ চৰকাৰখনে এতিয়া বিটিআৰৰ স্থায়ী শান্তি আমি ঘূৰাই আনিছোঁ। বিটিআৰত কোনো অশান্তি নাই। একবাৰ ভোট দিছে আপোনালোকে, চবে নিৰাপত্তা পাবলৈ সক্ষম হৈছে। এই গোসাইগাঁও, শ্ৰীৰামপুৰ বিভিন্ন অঞ্চলত মানুহে গাঁৱলৈ যাবলৈ ভয় কৰিছিলে, এটা গাঁৱৰ পৰা আনটো গাঁৱলৈ যাবলৈ ভয় কৰিছিলে। কিন্তু যেতিয়া আমাৰ চৰকাৰ আহিল, এতিয়া দিনত মাত্ৰ নহয়, ৰাতিটো মানুহ খোলাকৈ ওলাব পাৰে, মটৰচাইকেল লৈ ওলাব পাৰে, কোনো ভয় নকৰে। সেই সময়ত আমি এই কোকৰাঝাৰৰ পৰা যেতিয়া বেংগললৈ যাওঁ, ঠিক 6টা বাজিলে আমাৰ দোকান পোহৰ বন্ধ হয়। ঠিক বেংগল বৰ্ডাৰ পাৰ হোৱাৰ লগে লগে ৰাতি 10টা 11টাতো দোকান পোহৰ খোলা থাকে। আপোনালোকে ভালকে জানে শ্ৰীৰামপুৰ মানুহবিলাকে। আৰু এতিয়া অকল বেংগল নহয়, আমাৰ ইয়াতো 10-11টালৈকে দোকান খোলা থাকিব পৰা হৈছে। এইটো এই নিৰাপত্তা আজি মানুহৰ মাজত আহিছে। আমি চিন্তা কৰিছিলোঁ, যি অঞ্চলত আমাৰ দাদা ভাইসকল থাকে, মা দেউতাসকল থাকে, এই অঞ্চল যদি ইমান অশান্ত হৈ থাকে, আমাৰ অঞ্চল কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। আৰু আজি যেতিয়া সকলো নিৰাপত্তা পালে, মানুহে নিজৰ ইচ্ছা, যি কৰিব ইচ্ছা আছে, চবে নিজৰ মনৰ ইচ্ছাবিলাক আজি পূৰণ কৰিবলৈ বিভিন্ন কাম কাজ কৰিব পৰা পৰিৱেশ আহিছে। আমি দ্বিতীয় উদ্দেশ্য আমাৰ সফল হ'ল। তৃতীয় উদ্দেশ্য কি আছিলে? তৃতীয় উদ্দেশ্য আছিলে সমন্বয় কৰিব লাগে। এটা সময়ত বিটিআৰ অঞ্চলত BPFৰ কুশাসনৰ কাৰণে, অপশাসনৰ কাৰণে বড়ো অনাবড়ো বিভাজন হৈ গৈছিলে। ইফালে BPFৰ দমন নীতি, ভয়ভীত কৰা ৰাজনীতি, আনপিনেদি নৱকৰণীয়া ডাঙৰীয়াৰ সমাজ বিভাজন কৰা ৰাজনীতি, বড়ো অনাবড়ো, ইয়াত সমাজখন বিটিআৰৰ দুভাগ হৈ গৈছিলে। ইয়াৰ বিনিময়ত কাৰ লাভ হ'ল? BPFৰ কিছুমান নেতাৰ লাভ হ'ল। নৱকৰণীয়া ডাঙৰীয়াই 2বাৰকৈ MP হ'বলৈ পাৰিলে। ইয়াৰ বাহিৰে সাধাৰণ ৰাইজৰ কি লাভ হ'ল? না ৰাস্তা বনাব পাৰিছে, না দলং বনাব পাৰিছে, না স্কুল কলেজ বনাব পাৰিছে, না সেলফ হেল্প গ্ৰুপক পইচা দিব পাৰিছে, না কি কৰিব পাৰিছে। MP 2বাৰ হ'ল, কিন্তু একো কৰিব নোৱাৰিলে। কিন্তু আমাৰ এই সমাজখন, য'ত আজি বড়ো, আদিবাসী, সান্থালী, বঙালী, মাইনৰিটি, ৰাজবংশী, ৰাভা, কৰণীয়া চব মিলি একেলগে আছে, গোৰ্খা, এই জনগোষ্ঠীৰ মাজত
এটা বিভেদ সৃষ্টি কৰিছিলে, ইয়াৰ বাহিৰে একো কৰিব পৰা নাই। আৰু এই বিভেদ সৃষ্টি কৰা যি পৰিৱেশ আমাৰ চৰকাৰ অহাৰ পিছত আজি পুনৰ আমি সমন্বয় কৰিবলৈ সক্ষম হৈছো। আজি এই মঞ্চত সকলো জনগোষ্ঠীৰ আমাৰ মা বাইদেউসকল আছে, দাদা ভাইসকল আছে। আমি একেলগে থাকিব লাগিব। এখন বজাৰতে যাওঁ, এখন হস্পিটালতে যাওঁ, এখন স্কুলতে আমাৰ ল'ৰা ছোৱালী পঢ়ে। ইয়াত যদি আমাৰ ল'ৰা ছোৱালী এজনে আনজনৰ মুখত চাব নোৱাৰে, এই ভাৰতবৰ্ষৰ নিচিনা দেশত কেনেকৈ জীয়াই থাকিব? সেইকাৰণে আমাৰ তৃতীয় উদ্দেশ্য আছিল আমাৰ চৰকাৰ গঠন কৰাৰ, যে ইয়াত সমন্বয় কৰিব লাগে। আৰু এতিয়া আমাৰ মাজত সমন্বয় ঘূৰাই আহিছে। আমাৰ তৃতীয় সফল। চতুৰ্থ সফল, আমি এটা সুশাসন গঢ়ি তুলিব লগা আছিলে। BPFৰ সময়ত কন্ট্ৰেকচুৱেল চাকৰি ল'বলৈও লাখ লাখ টকাৰ ঘুষ দিব লগা হৈছিলে। ৰেগুলাৰ চাকৰিটো পোৱা নাই। যিসকল ৰেগুলাৰ চাকৰি এটা দুটা পাইছে, ইহঁতেতো 2 লাখ 3 লাখ 4 লাখ টকা ঘুষ দিব লগা হৈছিলে। কিমান গৰীব মানুহে মাটি বিক্ৰী কৰি, গৰু ছাগলী বিক্ৰী কৰি, সম্পত্তি বিক্ৰী কৰি চাকৰি ল'ব লগা হৈছিলে। আৰু আপোনালোকে একবাৰ ভাত দি আমাক চৰকাৰত আনিলে 5,000তকৈ অধিক চাকৰি দিলো, 8 আনা পইচাও ঘুষ দিব লগা হোৱা নাই। এইটো হ'ল সুশাসন।